নমস্কাৰ। আজি এটি খুব ইনফৰ্মেটিভ কথা লৈ আপোনালোকৰ বাবে এই ভিডিঅ'টো বনাইছিলোঁ। আপোনালোকে আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চালে আপোনালোকে বুজি পাব যে একচুৱেলি কথাখিনি কিমান ইম্পৰ্টেণ্ট হয়। আমি যেতিয়া ফিল্ডত LICৰ বাবে বা যিকোনো এটা ইঞ্চুৰেঞ্চ প্লান বিক্ৰী কৰিবলৈ আমি যাওঁ গ্ৰাহকৰ ওচৰত, তেতিয়া আমি দীঘলীয়া সময়ৰ বাবে যেতিয়া টাৰ্মবিলাক দেখাওঁ তেওঁলোকক যে ইমান বছৰৰ কাৰণে ৰাখক, 20-25 বছৰ ৰাখক, তো তেতিয়া তেওঁলোকে কয় যে ইমান বছৰ পিছত পইচা পালে কি হ'ব, মোকতো এতিয়াই পইচা লাগে, 5 বছৰ 6 বছৰ, কিছুমানেতো 3-4 বছৰতে মেচুৰিটি বিচাৰে। হয়, আমাৰ পইচা সদায় লাগে, ল'ৰা ছোৱালীৰ পঢ়া পাতি বা বিভিন্ন কাৰণত আমাক পইচা লাগিব। আগতে মই তেনেকুৱা ভিডিঅ' বনাইছোঁ। কিন্তু আমি কোনেও চিন্তা নকৰা এটা কথা, সেইটো হ'ল আমাৰ বাৰ্ধক্য। আমি যদি বৃদ্ধকাললৈকে আমি জীয়াই থাকিব লাগে, আমি 70-80 বছৰ বয়সলৈকে যদি জীয়াই থাকোঁ, তেতিয়া আমি গোটেই জীৱনটো আমি কাম কৰি চলিবলৈ নোৱাৰোঁ। গতিকে আপোনালোকে ভাবি চাওক, আজি একজন 30-35 বছৰীয়া যদি ল'ৰা হওক ছোৱালী হওক, কোনোবা এজন ব্যক্তিয়ে যদি চৰকাৰী চাকৰি কৰি আছে বা ব্যৱসায় কৰি আছে, তেওঁ হয়তো চাকৰিৰ পৰা ৰিটায়াৰমেণ্ট পাব 60 বছৰ বয়সত, আৰু তেওঁ সদায় ব্যৱসায় কৰিব নোৱাৰিব বা তেওঁ সদায় কষ্ট কৰি টকা উপাৰ্জন কৰিব নোৱাৰিব। কিন্তু তেওঁ যদি বিনা ইনকামে 10-12 বছৰ বা 15 বছৰো জীয়াই থাকিব লগা হয়, তেতিয়া তেওঁ সেই বিনা ইনকামেৰে জীয়াই থাকিবলৈ সেই টাইমত তেওঁৰ যিখিনি খৰচ, সেই খৰচখিনি কিমানমান খৰচ লাগিব, সেইটো কোনেও আজিলৈকে কিজানি অনুমান কৰা নাই বা সেইবিলাক কথা চিন্তা কৰা নাই। কিন্তু আমি ইঞ্চুৰেঞ্চ এডভাইজাৰ হিচাপত আমি সেইবোৰ কথা চিন্তা কৰোঁ আৰু সেইবোৰ কথা আপোনালোকক বুজাব চেষ্টা কৰোঁ। মই এটি সামান্য উদাহৰণ মোৰ নিজা চিন্তাধাৰাৰে মই অলপমান কথা ভাবি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি এই ভিডিঅ'টো বনাইছোঁ। আচ্ছা, চাই লওক, একজন 35 বা 30 বছৰীয়া ব্যক্তি এগৰাকীয়ে যদি 30 বছৰ তেওঁ কাম কৰি 60 বছৰ পিছত তেওঁ ৰিটায়াৰমেণ্ট ল'ব, তেওঁ চৰকাৰী চাকৰি আছে, তেওঁ লামচাম এমাউণ্ট পাব, হয়তো পেঞ্চনৰ কিবা ব্যৱস্থা কৰিছে সেইটো পাব, কিন্তু সকলোৰে চাকৰি নাথাকে বা সকলোৱে পেঞ্চন নাপায়। গতিকে যিসকল ব্যক্তিয়ে ব্যৱসায় কৰি আছে বা কষ্ট কৰি উপাৰ্জন কৰি আছে, তেওঁলোকে আজিৰ পৰা 30 বছৰ পিছত যদি জীয়াই থাকিব লাগে কেৱল, তেতিয়া তেওঁলোকক কিমানমান খৰচৰ প্ৰয়োজন হ'ব। মই এটা খুব কম হিচাপ ধৰি অলপমান চিন্তা কৰিছিলোঁ। যেনে আমি 3 সাঁজ ভাত নাখাম, 2 সাঁজ ভাত খাম মাত্ৰ। তো 2 সাঁজ ভাতত আজিৰ পৰা 30-35 বছৰ পিছত এসাঁজ ভাতত মই নিমখ তেল ভাত বা কিবা এটা থাকিব তাৰ লগত, তাত ধৰিছোঁ মই 20 টকাকৈ, অৰ্থাৎ 20 টকাকৈ 2 সাঁজ ভাতত 40 টকা। বা আমি চাহ লগত হয়তো বিস্কুট এখন খাম কেতিয়াবা, তো এনেকুৱা খৰচৰ বাবে মই 10 টকা ধৰিছোঁ। ঔষধ পাতি খৰচ আহি যাব, তাৰ বাবে মই প্ৰতিদিন 20 টকা ধৰিছোঁ। তাৰপাছত পিন্ধন উৰণ এইবিলাকৰ বাবে মোটামুটি আপোনাৰ 15-20 টকা আমাৰ প্ৰতিদিন হিচাপত, গড় হিচাপত যদি ধৰি লওঁ, তেতিয়াহ'লে খৰচ হ'ব। অন্যান্য খৰচ 20 টকা, বিজুলী বা মোবাইল ৰিচাৰ্জ, এনেকুৱা বিভিন্ন খৰচত আমি 20 টকা আমি ধৰি ল'ব পাৰোঁ। এনেকুৱাকৈ যদি হিচাপ কৰা হয়, আমাক প্ৰতিদিন 30 বছৰ পিছত একজন ব্যক্তিয়ে যদি জীয়াই থাকিব লগা হয়, তেতিয়া মোটামুটি 127 টকাৰ প্ৰয়োজন হ'ব। তো 127 টকাকৈ এক মাহত আমাক প্ৰয়োজন হ'ব 3,810 টকা। আৰু যদি আমি 1 বছৰ বিনা ইনকামত জীয়াই থাকিব লাগে, কেৱল মোৰ কথা কৈছোঁ, একজন ব্যক্তিৰ কথা কৈছোঁ, তেতিয়াহ'লে এক মাহত প্ৰয়োজন 3,810 টকা, 1 বছৰত প্ৰয়োজন হ'ব 45,720 টকা। আৰু আমি বিনা উপাৰ্জনেৰে কেৱল 10 বছৰ যদি জীয়াই থাকিব লগা হয়, তেতিয়াহ'লে আমাক টকা লাগিব 4,57,200 টকা। গতিকে আপোনালোকে কোনোবাই জানো এইটো কথা চিন্তা কৰি চাইছে যে আজিৰ পৰা 30 বছৰ 35 বছৰ পিছত আপোনালোকৰ যেতিয়া বৃদ্ধকাল আহিব, তেতিয়া ল'ৰা ছোৱালীয়ে আমাক খুৱাব, ল'ৰা ছোৱালীয়ে আমাক পিন্ধাব উৰাব। হয়, এইটো সত্য কথা। কিন্তু আপুনি এইটো কথা চিন্তা কৰক যে ল'ৰা ছোৱালীৰ নিজা কিছুমান খৰচ থাকিব, নিজা বহুত কিবা কিবি দিশত তেওঁলোকৰ দায়িত্ব থাকিব।
গতিকে তাৰ মাজত তেওঁলোকে কি ইনকাম কৰিব পাৰে, কি ইনকাম কৰিব নোৱাৰে, কি কাম কৰি চলিব লগা হয়, তো এইটোৰ যিহেতু কোনো গেৰাণ্টি নাই, গতিকে আমি নিজৰ ব্যৱস্থাটো নিজে কৰি লোৱা ভাল। গতিকে মই অনুৰোধ কৰিম যে আপোনালোকে দীঘলীয়া সময়ৰ বাবেও লাইফ ইঞ্চুৰেঞ্চ লৈ থওক। কাৰণ দীঘলীয়া সময়ৰ বাবে লাইফ ইঞ্চুৰেঞ্চ যদি আপোনালোকে লয়, তেতিয়াহ'লে আপোনালোকৰ দীঘলীয়া সময়ৰ বাবে যিটো সময়ত হয়তো আপুনি ইনকাম কৰিব নোৱাৰিব, সেইটো সময়ৰ বাবে আপোনালোকৰ টকা জমা হ'ব, প্লাছ আপোনাৰ নামত গোটেই জীৱনৰ বাবে লাইফ ইঞ্চুৰেঞ্চৰ ব্যৱস্থা থাকিব। আপুনি যেতিয়া বিচাৰে আপুনি LICIৰ পৰা লোনৰ ব্যৱস্থা পাব। গতিকে এনেকুৱা বিভিন্ন ব্যৱস্থা আপুনি পাব। মই এই যিখিনি প্ৰয়োজন টকাৰ, এই প্ৰয়োজনৰ অনুপাতে LICIয়ে ব্যৱস্থা কৰা এটা বিশেষ প্লেনৰ বিষয়ে আপোনালোকক সামান্যভাৱে মই ক'ব বিচাৰিছোঁ। এটা এনেকুৱা প্লান আছে যিটোত আপুনি যদি 30-35 বছৰ বয়সৰ ল'ৰা বা ছোৱালী হয়, তেতিয়াহ'লে যদি আপুনি প্ৰতি মাহত 1850 টকাকৈ 30 বছৰৰ বাবে ৰাখে, তেতিয়াহ'লে 30 বছৰ পিছত আপুনি ৰখা 1850 টকাৰ বিনিময়ত প্ৰতি মাহত 4000 টকাকৈ আজীৱন লাভ কৰিব। এনেকুৱা এটা প্লান LICয়ে ৰাখিছে। আৰু এই আজীৱন যিটো আপুনি 4000 টকাকৈ পাই থাকিব, এই প্লানটোত আপুনি যদি বিচাৰে আপুনি 4000 টকাকৈ 2টা 3টা 4টা কিস্তি লোৱাৰ পিছত আপুনি এই পলিচিটো মেচুৰিটি হিচাপতো কৰাই ল'ব পাৰিব, যে মোক এক কিস্তিতে পইচাখিনি লাগে, লামচাম এমাউণ্ট আপোনাক ভাল এমাউণ্ট এটা প্ৰদান কৰিব। আৰু প্লাছ পইণ্ট এটা এইটোৱে আছে যে আপুনি যদি 4000 টকাকৈ প্ৰতি মাহত লৈ থাকে, তেতিয়াহ'লে ইয়াৰ লগে লগে আজীৱন আপোনাৰ নামত লাইফ ইঞ্চুৰেঞ্চ থাকিব। আৰু এই লাইফ ইঞ্চুৰেঞ্চৰ পৰিমাণ আপুনি পলিচি লোৱাৰ সময়ত থাকিব প্ৰায় 6,50,000 টকা। আৰু এই লাইফ ইঞ্চুৰেঞ্চটো বাঢ়ি গৈ প্ৰায় 45,24,000 টকালৈকে লাইফ ইঞ্চুৰেঞ্চটো বাঢ়ি যাব। অৰ্থাৎ মানুহ মাত্ৰে একদিন সকলোৱে মৃত্যু হ'ব, আৰু এই মৃত্যুৰ সময়ত মোৰ পৰিয়ালে যদি মই 80-90 বছৰতো জীয়াই থাকোঁ, তেতিয়াহ'লে প্ৰায় মোৰ পৰিয়ালে 40-45 লাখ টকা পাই যাব। ইয়াৰ আগত মই জীয়াই থকা সময়ত মাহত 4,000 টকাকৈও পাই থাকিম। গতিকে এনেকুৱা সুন্দৰ ব্যৱস্থা একোটা থাকোঁতে আপোনালোকে নিজৰ লাইফ ইঞ্চুৰেঞ্চ কৰাই লওক, আৰু ভৱিষ্যতৰ সেই আহিবলগীয়া দুৰ্দিনৰ বাবে আপোনালোকে সাজু হওক। গতিকে অনুৰোধ কৰিম আপোনালোকে LICIৰ প্লানবিলাক দীঘলীয়া, খুব কম সময়তে লাগে পইচা, হয় কম সময়ত লাগিব, তাৰ বাবে বেলেগ ব্যৱস্থা কৰক, কিন্তু নিজৰ জীৱনৰ বাবে নিজে জীয়াই থকাৰ বাবেও আপোনালোকে ব্যৱস্থা লওক। আৰু যদি কিবা আপোনালোকে প্লানৰ বিষয়ে জানিব খোজে, কিবা যদি প্লান ল'ব খোজে, তেতিয়াহ'লে আজিকালি সকলো প্লান অনলাইন ল'ব পৰা যায়। অৰ্থাৎ আপুনি য'ৰেই মানুহ নহওক কিয়, আপুনি নিজে আপোনাৰ পলিচিৰ প্ৰিমিয়ামবোৰ, প্ৰথম প্ৰিমিয়ামটো আপুনি নিজে পে'মেণ্ট কৰিব পাৰিব লিংকৰ জৰিয়তে, আৰু পলিচি যাৰ পৰা হ'লেও আপুনি যিকোনো ব্ৰাঞ্চৰ পৰাই ল'ব পাৰিব। আৰু যদি মোৰ কথাখিনি ইনফৰ্মেটিভ যেন লাগিছে, আপোনালোকৰ যিখিনি চিনা জনা ব্যক্তি আছে তেওঁলোককো শ্বেয়াৰ কৰিব পাৰে, আৰু মোৰ পেজটো আপোনালোকে ফ'ল' কৰিব পাৰে। ধন্যবাদ।